নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাই দিম এই লিষ্টখনত যিসকলৰ নাম থাকিব তেখেতসকলে কিন্তু 1,50,000 টকা পাব। তো এই লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চাব আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাই থাকক। তো আপোনালোকে কি কৰিব, এই লিষ্টত নাম থকাৰ লগে লগে কিন্তু আপোনালোকে 1,50,000 টকা পাব। তো আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে এই আৱাজৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰিপৰ্টত ক্লিক কৰি দিব। ইয়াতে 5টা অপশ্যন আছে, তাৰ 2 নম্বৰটোত ক্লিক কৰি দিয়াৰ লগে লগে অলপ টাইম ৱেইট কৰিব, লোডিং হ'ব। লোডিং হোৱাৰ লগে লগে আপোনালোকে আৰু এখন নতুন পেজ এনেকৈ খোল খাব। খোল খোৱাৰ পিছত কিন্তু আপোনালোকে ইয়াতে দেখা পাব বহুতকেইটা ABCD এনেকৈ কিন্তু আপোনালোকে ঘৰ বনাইছে, আপোনালোকে অপশ্যন বনাইছে। তো আপোনালোকে একেবাৰে তলত টানি দিব, স্ক্ৰল ডাউন কৰি টানি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাই আছে এই নম্বৰটো ছ'চিয়েল অডিট কেটেগৰী। আপোনালোকে ইয়াতে 1 নম্বৰত দিয়া আছে বেনিফিচিয়াৰীত, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আৰু এখন নতুন পেজ খোল খাব। খোল খাৰ লগে লগে ইয়াতে আপোনালোকে চাই আছে ওয়াল ষ্টেট। আপোনালোকে ওয়াল ষ্টেটটো ক্লিক কৰাৰ লগে লগে আপোনালোকে সকলো ষ্টেট ইয়াতে শ্ব' হ'ব। আপোনালোকৰ নিজৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ লোডিং হ'ব। লোডিং হোৱাৰ লগে লগে আপোনালোকৰ আৰু এটা অপশ্যন খোল খাব, যিখন নেকি আপোনালোকৰ নিজৰ জিলাটো নিজৰ চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আৰু এখন অপশ্যন খোল খাব, সেইটো হ'ল আপোনালোকৰ ব্লক। আপোনালোকৰ ব্লকটো নিজে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াতে যিটো ইয়াৰ, সেই ইয়াৰটো চিলেক্ট কৰি দিব। একচুৱেলি ইয়াতে কিন্তু আপোনালোকে 24-25টো চিলেক্ট কৰিব লাগে। মই এনেই চেক কৰি আছোঁ 25-26টোত কিন্তু এতিয়ালৈকে লিষ্ট হোৱা নাই। যিসকলৰ এতিয়া আপোনালোকৰ যিটো ঘৰে ঘৰে গৈ এই জিঅ'টেক কৰিলে, সেই জিঅ'টেকত যিসকলৰ কৰিছে ঘৰত গৈ, তেখেতসকলৰ কিন্তু 25-26 যিটো লিষ্ট আহিব, সেই লিষ্টত কিন্তু তেখেতসকলৰ নাম থাকিব। এতিয়া কিন্তু আগতে হৈ যোৱা যিটো হৈছিল জিঅ'টেক, সেই জিঅ'টেকত কোনসকলৰ কাম হৈছে তেখেতসকলৰ কিন্তু ইয়াতে এই 24-25ত আপোনালোকৰ নাম আছে না নাই তাতে কিন্তু শ্ব' হ'ব। তো আপোনালোকে কি কৰিব, আপোনালোকে এই 24-25টো চিলেক্ট কৰি দিব। এইটোত কিন্তু নাহে, মই বাৰ ট্ৰাই কৰি চালোঁ, এইটো এতিয়ালৈকে দিয়া নাই। তো ইয়াতে মই ইয়াৰটো চেঞ্জ কৰি দিম 24-25 দিয়াৰ লগে লগে আকৌ পেজটো লোডিং হ'ব। তাৰপিছত মই ইয়াতে কি কৰিম, স্কিমটো চিলেক্ট কৰি দিম। স্কিমটো চিলেক্ট কৰাৰ লগে লগে PM মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দিয়াৰ লগে লগে মই ইয়াতে আপোনালোকৰ এটা মেথছ আহিব। সেই মেথছটো যি 14 আৰু 90 প্লাছ কৰিলে 104 হয়। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু মই ইয়াতে শ্ব' হৈ গ'ল। চাওক ইয়াতে লিষ্টটো কিন্তু শ্ব' হৈ গ'ল। তো এই লিষ্টত যিসকলৰ নাম আছে তেখেতসকলে আপোনালোকৰ 1,50,000 পাব। 1,50,000 মানে আপোনালোকৰ 1,30,000 টকা পাব। কিস্তি হিচাপত 3টা কিস্তিত পাব। প্ৰথম কিস্তিটো পাব আপোনাৰ 32,500, তাৰপিছত আপোনালোকে পাব 47,750 টকা পাব দ্বিতীয় কিস্তিত। তাৰপিছত পাব চেম। তাৰপিছত আপোনালোকৰ পানী মৰা যিটো পইচা বুলি কয়, পানী মৰা পইচাটো আপোনালোকৰ জব কাৰ্ডত আহিব। সেই জব কাৰ্ডত আপোনালোকৰ 20,000 টকা আহিব। এনেকুৱা ভিডিঅ' চাবলৈ আপোনালোকে ফেচবুকত চালে ফেচবুকটো ফ'ল' কৰিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব।